আজি আমাৰ প্ৰথম কাৰ্যসূচী আছিল আমাৰ UPPL দল হিচাপে খৈৰাবাৰী ব্লকৰ আণ্ডাৰত যিটো অভিৱৰ্তন, সেই অভিৱৰ্তনৰ কাৰ্যসূচীৰ প্ৰথম কাৰ্যসূচীটো হৈছে আমাৰ পতাকা উত্তোলন, দ্বিতীয় কাৰ্যসূচী হৈছে আমাৰ মাৰাতিয়াৰ শ্বহীদ তৰ্পণ, আৰু তৃতীয় কাৰ্যসূচী আমাৰ ডেলিগেট ছেশ্যন। সেই ডেলিগেট ছেশ্যনত আমি ইয়াত যথেষ্ট 9টা প্ৰাইমাৰীৰ পৰা অংশগ্ৰহণ কৰিছে। 9টা প্ৰাইমাৰী প্ৰেছিডেণ্ট, ছেক্ৰেটেৰী, অৰ্গেনাইজিঙৰ লগতে আমাৰ যিখিনি কেবিনেট পৰ্যায়ৰ সদস্য আৰু VCDCৰ মেম্বাৰ, চেয়াৰমেনসকলো ইয়াতে অংশগ্ৰহণ কৰিছে। কেন্দ্ৰীয় নেতৃবৃন্দও অংশগ্ৰহণ কৰিছে। আমাৰ BTRৰ ডেপুটি চিফ গোবিন্দ বসুমতাৰী ছাৰ, তেখেতে এটেণ্ড কৰিছে, আৰু আমাৰ UPPL দলৰ কেন্দ্ৰীয় সমিতিৰ পলিটিকেল ছেক্ৰেটেৰী তেখেত মাধৱ ছেত্ৰী ছাৰ, তেখেতেও অংশগ্ৰহণ কৰিছে, আৰু আমাৰ চেণ্ট্ৰেলৰ স্প'ক পাৰ্চন বাবুল বসুমতাৰী ছাৰ অংশগ্ৰহণ কৰিছে। তাৰপিছত আমাৰ চেণ্ট্ৰেলৰ UPPL দলৰ আমাৰ কমল চৌধুৰী ছাৰ, এনেকৈ কেন্দ্ৰীয় নেতৃবৃন্দ আমাৰ মাজত উপস্থিত আছিল। যিহেতু আজি আপোনালোকৰ ডেলিগেট ছেশ্যন, তেনেকৈ বিভিন্ন ধৰণৰ আলোচনাবিলাক হ'ব আছে, তেনেকৈ নতুন ৰাজনৈতিক দলৰ কোনোবা ৰাজনৈতিক দলৰ আপোনাৰ দললৈ আগমন কৰিছে নেকি? আজি ঠিক তেনেকৈ আমি জইনিঙৰ প্ৰগ্ৰেম লোৱা নাই। ইয়াৰ আগতে আমি খৈৰাবাৰী সমষ্টিৰ অন্তৰ্গত বুঢ়িয়াখাত প্ৰাইমেৰীত এখন আমি ৰাজহুৱা মিটিং লৈছিলোঁ। তাত প্ৰায় 1000ৰো ওপৰ বিভিন্ন দল সংগঠনৰ পৰা যোগদান কৰিছে, আৰু এতিয়াও আমাৰ দলত যোগদান কৰিবৰ কাৰণে যথেষ্ট ৰেডি হৈ আছে। কিন্তু আমি এটা ৰাজহুৱা মিটিঙৰ জৰিয়তে সেইসকলক আমি জইনিং কৰাম বুলি আমি ভাবি থৈছোঁ। যিহেতু 3-4 তাৰিখত ভেৰগাঁও জিলা কমিটিৰ UPPLৰ যিহেতু বাৰ্ষিক অধিৱেশন হ'বলৈ গৈ আছে, হয়, তাত কেনেধৰণে আপোনাৰ? আমি তাত খৈৰাবাৰী ব্লক হিচাপে আমি প্ৰতিটো প্ৰাইমাৰী ফালৰ পৰা আমি অংশগ্ৰহণ কৰিম, আৰু আমাৰ ডেলিগেট থাকিব তাত আমি সকলোৱে অংশগ্ৰহণ কৰিম। খৈৰাবাৰীৰ মহিলাসকলে গোটেইখিনি অংশগ্ৰহণ কৰিছোঁ এই 2 বছৰীয়া বাৰ্ষিকী দিৱসত। আজি গোবিন্দ ছাৰ আহিছিলে, তেওঁৰ সন্মুখত আমি আমাৰ যিখিনি খৈৰাবাৰীৰ সমস্যা আছে তেওঁৰ আগত অৱগত কৰিছোঁ। অহা বিগত দিনত তেওঁ কেনেকৈ আমাৰ সমস্যাখিনি সমস্যাৰ পৰা সমাধান কৰে তেওঁ অৱগত কৰিব আমাক। কিছু সময় লাগিব আমাৰ খৈৰাবাৰীটোৰ যিখিনি সমস্যা আছে সেই সমস্যাখিনি সমাধান কৰিবলৈ। তাক লৈ আচলতে বহুতখিনি মহিলাসকলৰ আছে, কিন্তু তথাপিতো আমি যিখিনি পাৰোঁ মহিলাসকলক, যিখিনি ভিতৰুৱা অঞ্চল সেইবিলাকতো আমি সোমাই যিখিনি পিছপৰা মহিলা আছে তেওঁলোকক ওলাই আহি আমি আগুৱাই আনিবৰ কাৰণে চেষ্টা কৰি আছোঁ।